নমস্কাৰ, ৱেলকাম টু জলিছ কিটচেন আছামিজ। আজি লৈ আহিছোঁ এটা ইনষ্টেণ্ট আচাৰৰ ৰেচিপি। আমি প্ৰায়ে জলকীয়াৰ আচাৰ কিনি খাওঁ নহয়নে? কিন্তু আজি মই আপোনালোকক দেখুৱাম 5 মিনিট সময়ৰ ভিতৰত আমি পটপট এটা আচাৰ বনাই কেনেকৈ ভাতৰ লগত খাব পাৰোঁ আৰু ইয়াক আমি এসপ্তাহলৈকে ষ্ট'ৰ কৰি ৰাখিবও পাৰোঁ। তেনেহ'লে আহকচোন পলম নকৰি আৰম্ভ কৰোঁ। আচাৰ বনাবলৈ আমি ভাজা মছলা এটা তৈয়াৰ কৰি ল'ম। তাৰ বাবে লৈছোঁ শুকান সৰিয়হ 2 চামুচ, শুকান জিৰা 1 চামুচ, পাঁচফোৰণ 1 চামুচ আৰু 1 চামুচ লৈছোঁ চফ। এইখিনি 1 মিনিটমান সময় এনেকৈ জুইত গৰম কৰি লৈ গেছটো একেবাৰে কমাই ৰাখি এনেকৈ গৰম কৰি লৈছোঁ আৰু ইয়াক এতিয়া মিক্সাৰত শুকানকৈ খুন্দি ল'ম। মছলাৰ গুড়িটো বেছি মিহিকৈ খুন্দিব নালাগে। এতিয়া মই লৈছোঁ আদা আৰু নহৰু। এইখিনি মই প্ৰায় 2 চামুচমান জোখৰ আদা নহৰু পেষ্ট এটা বনাই লৈছোঁ। তাৰপিছত মই কৰিছোঁ 150 গ্ৰাম জলকীয়া লৈছোঁ, কেঁচা জলকীয়া, আৰু এইখিনি এতিয়া সৰুকৈ কাটি ল'ম। কাটিবৰ বাবে মই এখন কেঁচি ব্যৱহাৰ কৰিছোঁ। কেঁচি ব্যৱহাৰ কৰিলে হাতত জলকীয়া নধৰে আৰু টুকুৰাবিলাকো একেবাৰে সমান জোখৰ হয়। এনেকৈ মই কাটি লৈছোঁ জলকীয়াখিনি। এই জলকীয়াৰ আচাৰটো আমি প্ৰায় 5 দিন বা 7 দিনমানলৈকে থ'লে ভালে থাকিব, কিন্তু তাৰপিছত থ'লে বেয়া হৈ যাব। সেইবাবে এনেকুৱা ইনষ্টেণ্ট আচাৰ অকণমান কম পৰিমাণৰ বনাব, তেতিয়া বেছি দিনলৈ ষ্ট'ৰ কৰিব নালাগে। ডাঙৰ চামুচেৰে 2 চামুচ তেল গৰম কৰি লৈছোঁ। তাত আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ আৰু এইখিনি অকণমান সময় লৰাইছোঁ। আদা নহৰুখিনি কোমল হোৱালৈকে ভাজিলোঁ। এতিয়া ইয়াত জলকীয়াখিনি দি দিছোঁ। জলকীয়াখিনি লাহে লাহে লৰাই থাকিম, গেছটো একেবাৰে কমাই ৰাখিম। এইখিনি কোমল হোৱালৈকে আমি ইয়াক লৰাই থাকিম প্ৰায় 1 মিনিটমান সময়। এতিয়া এনেকুৱাকৈ কোমল হৈছে। কোমল হোৱাৰ পিছত আমি ইয়াত আমাৰ যে ভাজি থোৱা মছলা গুড়ি কৰি লৈছিলোঁ সেইখিনি দি দিম। তাৰপিছত দি দিছোঁ 1 চামুচ হালধি 1 চামুচৰ জোখৰে দিলোঁ আৰু এইখিনি অকণমান লাহেকৈ লৰাই দিলোঁ। এতিয়া ইয়াত নিমখ দিছোঁ। নিমখ অকণ বেছিকৈ দিছোঁ, যিহেতু আমি আচাৰ বনাইছোঁ। আচাৰত নিমখৰ পৰিমাণটো অলপ বেছি হ'লে খাবলৈ ভাল লাগে। এতিয়া ইয়াত প্ৰায় ডাঙৰ চামুচেৰে 1 চামুচৰ জোখেৰে নেমুৰ ৰস দি দিছোঁ। কিছুমানে ভিনেগাৰ ব্যৱহাৰ কৰে, কিন্তু ভিনেগাৰ আমাৰ স্বাস্থ্যৰ বাবে বেয়া। সেয়ে আপোনালোকে যিমান পাৰে নেমুৰ ৰস ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। 1 চামুচৰ জোখেৰে নেমুৰ ৰস দি দিলোঁ আৰু অকণমান সময় লৰাই দিলোঁ আমি। তাৰপিছত আমাৰ এয়া ইনষ্টেণ্ট জলকীয়া আচাৰ তৈয়াৰ হৈ গ'ল। ইয়াক আপোনালোকে 5 পৰা 7 দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰে, কিন্তু বেছি দিনলৈ ৰাখিলে বেয়া হৈ যায়। সেয়ে এনেকৈ কম পৰিমাণৰ জলকীয়াৰ আচাৰ বনাই আপোনালোকে ইনষ্টেণ্ট খাব পাৰিব।